নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পাইছে আসাম পুলিচৰ নতুন ৰিক্ৰুইটমেণ্ট ওলাইছে। 332টা ভেকেঞ্চি খালী হৈ আছে বুলি কৈছে, য'ত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কৰিবৰ বাবে আপোনালোকৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি ফুলফিলমেণ্ট হ'ব লাগিব। আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম পদসমূহ কি ওলাইছে, কেনেধৰণে এপ্লাই কৰিব আৰু কিমানটা পদ ওলাইছে, বয়সৰ সময়সীমা কিমান, চেলাৰী কিমান দিব, সকলোবোৰ বিষয়ে ভিডিঅ'টোত সম্পূৰ্ণ আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। লগতে যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ ভিজিট কৰিছে, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক। ইনস্পেক্টৰৰ ভেকেঞ্চিৰ বাবে দেখা পাইছে ইয়াত পদৰ সংখ্যা হৈছে 2টা। ইয়াত আপোনালোকৰ যিটো পে স্কেল দিয়া হ'ব এইটো 22,000 টকাৰ পৰা 97,000 টকালৈকে আপোনালোকৰ চেলাৰী দিয়া হ'ব। ইয়াত যিটো গ্ৰেড পে দিয়া আছে এইটো দেখা পাইছে 10,300 টকাকৈ আপোনালোকৰ গ্ৰেড পে ইয়াত উল্লেখ কৰিছে। তাৰ পিছৰ ভেকেঞ্চিটো হৈছে চাব ইনস্পেক্টৰৰ ভেকেঞ্চি, য'ত 60টা ভেকেঞ্চি খালী হৈ আছে। তাত পে স্কেল হ'ব 14,000 টকাৰ পৰা 60,500 টকালৈকে। আৰু গ্ৰেড পে যিটো দিয়া হ'ব 8,700 টকাকৈ আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব বুলি কৈছে। তাৰ পিছত আপোনালোকে দেখা পাইছে হেড কনিষ্টেবলৰ 70টা ভেকেঞ্চি খালী হৈ আছে বুলি কৈছে, য'ত আপোনালোকৰ চেলাৰী 14,000 টকাৰ পৰা 60,500 টকালৈকে দিয়া হ'ব। গ্ৰেড পে 6,800 টকালৈকে আপোনালোকক দিয়া হ'ব বুলি কৈছে। কনিষ্টেবলৰ 200টা ভেকেঞ্চি আছে বুলি কৈছে। তাত যিটো আপোনালোকৰ স্কেল পে কথা কৈছে, ইয়াত পে স্কেল দেখা পাইছে 14,000 পৰা 60,500 টকালৈকে। গ্ৰেড পে আপোনালোকৰ 5,600 টকালৈকে দিয়া হ'ব। নেম অফ অৰ্গেনাইজেশ্যন অৰ্থাৎ ক'ত আপোনালোকৰ এপ্লাই কৰিব, ইয়াত দেখা পাইছে পুলিচ বৰ্ডাৰ অৰ্গেনাইজেশ্যনৰ পৰা ওলাইছে ভেকেঞ্চিকেইটা। ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ নেশ্যনেলিটি আপোনালোকে মাষ্ট বি ইণ্ডিয়ান হ'ব লাগিব বা অসমৰ ব্যক্তি হ'ব লাগিব বুলি কৈছে। মাষ্ট বি ষ্টেট অফ আছাম, আছামৰ সকলো ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত এজ লিমিট দিয়া আছে আপোনালোকে দেখা পাইছে 50 বছৰতকৈ তলৰ ব্যক্তিসকলেহে ইয়াত এপ্লাই কৰিব পাৰিব। লগতে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন চিভিল এডুকেশ্যন অল গোটেইকেইটা পোষ্টৰ বাবে SSLC অতি জৰুৰী, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। ছাৰ্ভিচ কোৱালিফিকেশ্যনবোৰ দেখা পাইছে ইয়াত দুটা একেই। দুটা পোষ্ট অফ কনিষ্টেবল আৰু হেড কনিষ্টেবল লগতে চাব ইনস্পেক্টৰ আৰু ইনস্পেক্টৰ ভেকেঞ্চিকেইটাৰ বাবে আপোনালোকে ৰিটায়াৰ্ড ৰেংকৰ আৰ্মি বা আপোনালোকে নেভি এয়াৰফ'ৰ্চত কাম কৰা ব্যক্তি হ'ব লাগিব, ৰিটায়াৰ্ড পাৰ্চন, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ, সেই এপ্লিকেশ্যন ফিজৰ বিষয়ে কোনো উল্লেখ নাই। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। আপোনালোকৰ ডকুমেণ্ট কিখিনি আপলোড দিব লাগিব সেইটো কৈ দিছোঁ। আপোনালোকে চাওক ইয়াত ডিচাৰ্জ আপোনালোকৰ বুকখন যদি আপোনালোকে এক্স ৰিটায়াৰমেণ্ট অফিচাৰ হয় বা কোনো ৰেংকৰ অফিচাৰ আছিল, তেতিয়াহ'লে আপোনালোকৰ ডিচাৰ্জ বুকখন লাগিব, যিখন ডিফেন্সৰ পৰা ইছ্যু কৰিছিল সেইখন। তাৰপিছত পেঞ্চন পে' অৰ্ডাৰখন লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছখিনি আপোনালোকে জমা দিব লাগিব। তাৰপিছত আপোনালোকৰ আইডেণ্টি কাৰ্ড দিব লাগিব, যিটো ৱেলফেয়াৰ অফিচৰ পৰা আপোনালোকক দিছিলে, জিলা সৈনিক ৱেলফেয়াৰ অফিচ। চাৰ্টিফিকেট লাগিব আপোনালোকে মিলিটেৰী পুলিচ বা স্পেচিয়েল ফ'ৰ্চ আৰু স্পেচিয়েল স্কিল বা ট্ৰেইনিঙৰ কিবা যদি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখিনি জমা দিব লাগিব। লগতে আপোনালোকৰ ছিগনেচাৰটো কৰিব লাগিব বুলি কৈছে। ইয়াত আপোনালোকৰ অনলাইন হ'ব। অনলাইন কৰিবৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। লগতে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 15 ছেপ্টেম্বৰ। 15 ছেপ্টেম্বৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। কিবা যদি সুধিবলগীয়া আছে কমেণ্টত সুধিব পাৰে। লগতে আপোনালোকে চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ।